নমস্কাৰ লেটছ প্ৰিপেয়াৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ অসম টেটৰ 2021 পাঠ্যক্ৰম অনুসৰি অসমীয়া বিষয়টোৰ ব্যাকৰণ ছেকশ্যনটোৰ এটি অধ্যায় আৰু সেইটো হ'ল নট্যবিধি আৰু সত্ৰবিধি। নট্যবিধি আৰু সত্ৰবিধিৰ ব্যৱহাৰটো কেনেকৈ হয়, ক'ত আমি নট্যবিধি প্ৰয়োগ কৰোঁ আৰু কিছুমান শব্দৰ লগত আমি নট্যবিধি প্ৰয়োগ নকৰোঁ, সেনেকৈ ঠিক সত্ৰবিধিৰ ক্ষেত্ৰতো কেতিয়াবা আমি সত্ৰবিধিৰ নিয়মকেইটাৰ উপৰিও অন্য কিছুমান শব্দ আছে য'ত আমি এই বিধিবোৰ প্ৰয়োগ নকৰোঁ। গতিকে এই গোটেইখিনি কথা আপোনালোকে ডিটেইলছ জানিবলৈ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ যাব। ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু মোৰ আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো আহক বেছি দীঘলীয়া নকৰোঁ, কাৰণ চবৰে প্ৰস্তুতিবিলাক চলি আছে, অসম টেটৰ বাবে অসম টেট আহিয়ে আছে। গতিকে আমি ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰোঁ। তো প্ৰথম আছিলে যে কোনো বৰ্ণৰ প্ৰভাৱত সিহঁতৰ পিছত বৰ্ণৰ ৰূপৰ পৰিৱৰ্তন হয় আৰু এই বৰ্ণ পৰিৱৰ্তনৰ এনেকুৱা কেতবোৰ নিয়ম আছে যি নিয়ম মতে আচলতে দন্ত্যা নটো গৈ মধ্যাহ্ন ন হয়, তাক নট্যবিধি বুলি কোৱা হয়। আৰু ঠিক তেনেকৈ দন্ত্যা সটো গৈ মধ্যাহ্ন সৰ ৰূপটো চেঞ্জ হয় কাৰণে সেইটো সত্ৰবিধি বুলি কোৱা হয়। অসমীয়া ভাষাত ব্যৱহাৰ হোৱা সংস্কৃত শব্দবোৰত মূলতঃ এই নীতিবিলাক প্ৰয়োগ হয় বা এই বিধিবিলাক প্ৰয়োগ হয় আৰু ইয়াৰ উপৰিও আন কিছুমান শব্দ আছে য'ত এইবিলাক মনা নাযায় বা এইবিলাক নীতি নিয়ম তাৰ ক্ষেত্ৰত প্ৰয়োগ নহয়। গতিকে আমি গোটেইখিনি কথা ইয়াতে ডিটেইলছ কৰিম। প্ৰথমতে আমি নট্যবিধিৰ বিষয়ে জানি লওঁ। গতিকে দন্ত্যা ন যি ঠাইত হ'ব লাগিছিল সেইটো মধ্যাহ্ন নলৈকে পৰিৱৰ্তন হোৱা কেইটামান নিয়ম আছে আৰু সেই নিয়মকেইটা আমি এতিয়া তলত আলোচনা কৰোঁ আহক। এক নম্বৰতে দিছে যে একোটা পদতে ৰি, ৰ আৰু সৰ পিছত থকা যিটো দন্ত্যা ন এইটো কৈ পেলাই মূৰ্ধন্য ন হয়। কেইটামান ইয়াতে উদাহৰণ দিছে, যেনেকৈ ঋণৰ ৰি শব্দটো প্ৰথম শব্দটো ৰি আছে আৰু সেয়েহে দন্ত্যা নৰ সলনি ইয়াতে পিছত শেষৰ শব্দটো মূৰ্ধন্য ন হৈছে। এনেকৈ তৃণৰ লগতো ৰিকাৰ যোগ হৈছে কাৰণে মূৰ্ধন্য ন হৈছে। কৰ্ণটো ঠিক তেনেকুৱা নৰ লগত ৰ যোগ হৈ আছে, গতিকে ৰৰ পিছত ন হৈছে সেইকাৰণে নটো কৈ পেলাই মূৰ্ধন্য ন হৈছে। ঠিক তেনেকৈ বৰ্ণ শব্দটো একে ৰুলছ ফলৱৰ্তী হ'ব। ইয়াৰ পিছত কৃষ্ণ শব্দটোতো কি দিছে যে ৰিকাৰ আছে, ৰিকাৰ থকা বাবে আৰু ইয়াৰ লগতে ৰিৰ লগতে আকৌ মূৰ্ধন্য সটো আছে এই শব্দটোত, সেয়েহে ইয়াতে দন্ত্যা নৰ সলনি মূৰ্ধন্য নলৈকে পৰিৱৰ্তন হৈছে। আৰু বিষ্ণু শব্দটোতো ঠিক এনেকুৱা মূৰ্ধন্য স আছে, সেয়েহে দন্ত্যা নৰ সলনি মূৰ্ধন্য ন হৈছে। আহক এতিয়া আমি ইয়াৰ পিছৰ ৰুলছটো চাওঁ কি আছে। 2 নম্বৰ ৰুলছটো হ'ল ৰি, ৰ মূৰ্ধন্য স আৰু দন্ত্যা নৰ মাজত থকা স্বৰবৰ্ণ বা ক বৰ্গ বা প বৰ্গ। ক বৰ্গ বুলি কোৱাৰ লগে লগে আমি ক, খ, গ, ঘ, ঙৰ কথা কৈছে আৰু প বৰ্গ বুলি কোৱাৰ লগে লগে প, ফ, ব, ভ, মৰ কথা কৈছে। এইকেইটা আখৰ থকা যিবিলাক শব্দ, এই শব্দবিলাকৰ কোনো নাইবা পেটকেইটা স বা মূৰ্ধন্য স, ৱা, ব, হ থাকিলে ইয়াৰ পিছত দন্ত্যা নৰ সলনি মূৰ্ধন্য ন হয়। কৃপণটোত আমাৰ ৰি আছে, ইয়াতে আমি যদি ভাঙি পেলাই চাওঁ তেতিয়াহ'লে কৰ লগত ৰি যোগ হৈ আছে, তাৰ পাছত প বৰ্গ আছে, তাৰ পাছত আমাৰ মূৰ্ধন্য ন আছে। গতিকে ইয়াতে আমাৰ নিয়ম অনুসৰি ৰিৰ পিছত থকা শব্দবিলাকত গৈ পেলাই বা ক বৰ্গ বা প বৰ্গৰ যদি কোনো শব্দ থাকে আকৌ মাজত, তেতিয়াহ'লে দন্ত্যা নটো গৈ পেলাই মূৰ্ধন্য ন হয় আৰু সেয়েহে এইটো মূৰ্ধন্য নত পৰিণত হৈছে। ঠিক তেনেকৈ এই নিয়মকেইটাৰ ভিতৰত গোটেই শব্দকেইটাই এবাৰকৈ আপোনালোকে লাহেকৈ পঢ়ি চালে গম পাব যে ইয়াৰ প্ৰতিটো শব্দতে ইয়াতে থকা ৰি, ৰ, পেটকাটা স বা ক বৰ্গ বা প বৰ্গ নাইবা পেটকাটা স, ৱা, ব আৰু হ আছে, থাকি তাৰে পিছত মূৰ্ধন্য ন বহিছে। 3 নম্বৰ ৰুলছটো আছিলে উত্তৰ, দক্ষিণ, পৰ, চান্দ্ৰ, নাৰ আৰু ৰাম শব্দৰ পিছত অয়ন শব্দ যোগ হ'লে অয়ন শব্দৰ দন্ত্যা নটো গৈ পেলাই মূৰ্ধন্য ন হয়। যেনে উত্তৰৰ লগত আমি যদি কি যোগ কৰোঁ, অয়ন যোগ কৰি দিওঁ, তেতিয়াহ'লে আমাৰ এইটো গৈ পেলাই হ'ব উত্তৰায়ণ হৈ যাব। তেতিয়া এই দন্ত্যা নটো গৈ
মধেনা নলৈকে পৰিৱৰ্তন হ'ব। ইয়াৰ পিছত ঠিক তেনেকৈ দক্ষিণায়ন শব্দটোতো এনেকুৱাই দন্তা নটো গৈ মধেনা ন হৈছে। পৰায়ণ, চান্দ্ৰায়ণ, নাৰায়ণ, ৰামায়ণ এই সকলোবিলাকৰে শেষত অনয় শব্দ এটা যোগ হৈ আছে আৰু এই অনয়ৰ দন্তা নটো গৈ পেলাই পিছত নট্যবিধি অনুসৰি মধেনা নলৈকে পৰিৱৰ্তন হৈছেগৈ। গতিকে ইয়াৰ পিছৰ ৰুলছটো আমাক দিছে যে 4 নম্বৰটো দিছে যে অক্ষ শব্দৰ পিছত উহিনী শব্দৰ ন, পূৰ্ণ শব্দৰ পিছত থকা ন শব্দৰ নটো গৈ পেলাই শেষত মধেনা ন হয়। যেনেকৈ ঔক্ষহিনীটোত মধেনা দন্তা ন হ'ব লাগিছিলে, দন্তা ন আছিলে, এইটো ইয়াৰ নট্যবিধি নিয়ম অনুসৰি গৈ পেলাই মধেনা ন হৈছেগৈ। সেনেকৈ সুৰপুনখা শব্দটো এই সুৰপু শব্দৰ পিছত যদি ন থাকে সেইটো মধেনা নলৈকে পৰিৱৰ্তন হয়। সেয়েহে সুৰপুনখাৰ দন্তা নটো গৈ পেলাই মধেনা নলৈকে পৰিৱৰ্তিত হৈছে। তাৰ পিছত আমাৰ 5 নম্বৰ নিয়মটো দিছিলে যে পূৰ্ব, অপৰ, প্ৰবৃত্তি শব্দৰ লগত অন্ধ শব্দ হ'লে এই অন্ধ শব্দৰ যিটো হৰ লগত এটা ন যোগ হৈ আছে, এইটো দন্তা ন হৈ আছে, এইটো গৈ পেলাই মধেনা নত পৰিণত হ'ব। গতিকে সেয়েহে পূৰ্বাহ্ন বা অপৰাহ্ন ইয়াতে আৰু পু থকা শব্দ আছে বা প থকা শব্দ আছে, সেয়েহে ইয়াৰ শেষৰ ফালে যিটো ন যোগ হৈছিলে তাত মধেনা নলৈকে পৰিৱৰ্তিত হৈছেগৈ। নেক্সটটো আছিলে আমাৰ পৰি, নিৰ উপসৰ্গৰ পিছত থকা নম, নি, নু আদি ধাতুৰ দন্তা নটো গৈ পেলাই মধেনা ন হ'ব। গতিকে ইয়াতে প্ৰণামত ঠিক এনেকুৱা আছে কাৰণে দন্তা নটো মধেনা হৈছে। পৰিটোতো সেনেকুৱা নিয়ম অনুসৰি আমাৰ এইটো দিয়া আছে। নেক্সট পৰিণয়টোতো এনেকৈ আৰু নিৰ্ণয় শব্দটো এই নিয়ম অনুসৰি দন্তা নটো গৈ পেলাই মধেনা নলৈকে পৰিৱৰ্তন হৈছে একৰ্ডিং টু দ্য নট্যবিধি। এইবাৰ আমি 7 নম্বৰ ৰুলছটো আছিলে যে ঔষধি বা বৃক্ষবাচক শব্দৰ পিছত থকা বন শব্দৰ নটো গৈ পেলাই মধেনা ন হয়। যেনে দুৰ্বাৰণ, হৰিদ্ৰাবন আৰু বদৰী বন। গতিকে এই তিনিওটা শব্দ গৈ পেলাই কি হৈছে, ইয়াতে দন্তা ন শব্দটো মধেনা নলৈকে পৰিৱৰ্তন হৈছে, কাৰণ এই শব্দকেইটা অনুযায়ী সেইটো হ'ব লাগে বুলি আমাৰ 7 নম্বৰ নিয়মত আছিলে। নেক্সট নম্বৰ নিয়মটোত আমাৰ ৰকাৰান্ত বা সকাৰান্ত শব্দৰ লগত পান শব্দ যদি যোগ হয় কোনো শব্দত, তেতিয়াহ'লে আমাৰ দন্তা নটো গৈ মধেনা নলৈকে পৰিৱৰ্তন হয়। যেনেকৈ ক্ষীৰ, এইটো ৰকাৰান্ত শব্দ আৰু বিষ এইটো সকাৰান্ত শব্দ। গতিকে এই দুটা শব্দৰ দন্তা নটো নট্যবিধি অনুসৰি মধেনা নলৈকে পৰিৱৰ্তন হৈছেগৈ। 9 নম্বৰ ৰুলছটো আছিলে ত বৰ্গৰ বৰ্ণৰ লগত যুক্ত হ'লে নটো মধেনা নহয়। ত বৰ্গ, এতিয়া ত বৰ্গত থকা যিকেইটা আমাৰ আখৰ সেইকেইটা আছিলে মধেনা ত, মধেনা থ, মধেনা দ, মধেনা ধ আৰু মধেনা ন। এইকেইটাৰ পিছত যদি আমাৰ কেতিয়াবা দন্তা ন থাকে, তেতিয়াহ'লে আমি গৈ পেলাই এই শব্দটো মধেনা নলৈকে পৰিৱৰ্তিত হ'ব। গতিকে আমাৰ ইয়াতে কণ্টকত মধেনা ত বৰ্গৰ আখৰ এটা আছে, লুণ্ঠনতো থটো আছে, সন্দালনিতো থ আছে আৰু পিণ্ডুটোতো এটা কি আছে, মধেনা ত বৰ্গৰ এটা আখৰ ইয়াতে অন্তৰ্ভুক্ত হৈ আছে। সেয়েহে এইটো পিছত গৈ পেলাই দন্তা নটো গৈ মধেনা ন হৈছেগৈ। নেক্সট আমাৰ 10 নম্বৰ ৰুলটো দিছে যে কিছুমান শব্দৰ নবোৰ স্বভাৱতে মধুৰ্ণ নহয়। ইয়াত আকৌ কোনো ৰুলছ নাই, এইটো অট'মেটিকেলি মধেনা নয়ে হয়। আৰু সেয়েহে বাণিজ্য, বণিক এইকেইটা বস্তু আমি জাষ্ট মনত ৰাখিবলগীয়া কথা। বেণু, বাণী, বীণা, বাণ, কংকণ, কণিকা, পানী, নিপুণ, কল্যাণ, লৱণ, মাণিক্য, মণি, অনু, কোণ, গুণ, চিকন, শনিত, পুণ্য, বেণী, গণ, তৃণ ইত্যাদি। ইয়াৰ উপৰিও আকৌ বহুত থাকিব পাৰে, আমাৰ ইয়াতে কেইটামান তুলি দিয়া হৈছে। গতিকে এইকেইটাত কোনো ৰুলছ নহয়, এইটো আচলতে স্বভাৱতে মানে বাক্যটোৰ গঠন অনুযায়ী শব্দটোৰ গঠন অনুযায়ী ইয়াতে আমি মধেনা ন ব্যৱহাৰ কৰোঁ। গতিকে আমাৰ এইকেইটা নিয়মৰ অনুযায়ীও আমাৰ কিছুমান এনে নিয়ম আছে যি নিয়ম অনুসৰি নট্যবিধিৰ কোনো ৰুলছ ইয়াতে ফ'ল' কৰা নহয়। গতিকে কিছুমান শব্দত নট্যবিধিৰ ব্যতিক্ৰমে দন্তা নয়ে সদায় ব্যৱহাৰ হৈ থাকে।
গতিকে কেতিয়াবা যদি আমি আগৰ যিকেইটা নিয়ম দিলোঁ ৰি ৰ হ থাকিলে দন্ত্য নটো মধ্যনা ন হয়, গতিকে এই নিয়মটো আমাৰ কেইটামান শব্দৰ ক্ষেত্ৰত নহয়, আৰু সেই শব্দকেইটা হ'ল দুৰ্নাম, ত্ৰিনয়ন, বৃন্দাবন, বৃষযান। এই শব্দকেইটাত কেতিয়াও দন্ত্য নটো মধ্যনা নলৈকে পৰিৱৰ্তন নহয়, যদিও বা ইয়াতে ৰি ৰ আৰু মধ্যনা হ থাকিব। আমি এই নিয়মবিলাকত যিমানে নিয়ম পাইছোঁ যিকোনো গ্ৰামাৰতে হওক বা কিছুমান ব্যতিক্ৰম থাকেই, গতিকে সেই ব্যতিক্ৰমকেইটা আমি মনত ৰাখিব লাগিব। আৰু পৰীক্ষাত সদায় ব্যতিক্ৰমবিলাকহে বেছিকৈ আহে, কাৰণ গতানুগতিক নিয়মবিলাক চবে ভালকৈ পঢ়ি শুনি ৰেডি হৈ থাকেই। যিবিলাক ব্যতিক্ৰম সেইবিলাকত পাজল লগাবৰ কাৰণে আচলতে কম্পিটিটিভ এক্সামবিলাকত এনেকুৱা বস্তুবিলাক তুলি দিয়া হয়। গতিকে আপোনালোকে এইখিনিতো গুৰুত্ব দিব, তেতিয়াহ'লে নটবিধি সত্ৰবিধিৰ বিষয়ে যিকোনো কুৱেশ্যনে নাহক কিয় এক্সামত আপোনালোকে সেইটো ধুনীয়াকৈ কৰি সফল হ'ব পাৰিব। গতিকে নেক্সটটো আমাৰ দিছে ইয়াতে যে অসমীয়া স্ত্ৰী প্ৰত্যয় নি দন্ত নটো মধ্যনা ন নহয় কেতিয়াও, যেনে বৰাণী, বৰুৱানী, কুমাৰনী এইকেইটা স্ত্ৰী প্ৰত্যয় হয়, এইকেইটা স্ত্ৰীলিংগক বুজাইছে, আৰু এইকেইটাৰ লগত কেতিয়াও মধ্যনা ন হোৱা আমি দেখা নাই বা আমাৰ ব্যাকৰণত এনেকুৱা নিয়ম নাই। নেক্সটটো আমাৰ দিছিলে যে বিদেশী শব্দৰ নামত দন্ত্য নটো মধ্যনা ন নহয় কেতিয়াও। বিদেশী নাম যেনে জাৰ্মান, ইউৰেনাছ, কৰাণ এইবিলাক বিদেশী নাম হয়, এই শব্দবিলাকৰ লগত সদায় দন্ত্য ন ব্যৱহাৰ হৈ আহিছে। গতিকে আমি নট্যবিধি ব্যতিক্ৰমকেইটাও বুজি পালোঁ আৰু নট্যবিধিকেইটাও আমি ভালদৰে বুজি পালোঁ। এইবাৰ আমি সত্ৰবিধিৰ বিষয়ে আলোচনা কৰিম। যিটো সত্ৰবিধি দন্ত্য হটো কৈ পেটকেইটা হ হয়, সেইটো সত্ৰবিধি বুলি কোৱা হয়। ইয়াৰ আগতে আমি আলোচনা কৰিছোঁৱে। গতিকে ইয়াৰ প্ৰথম নিয়মটো আমাক দিছে যে ইকাৰাদি যিবিলাক স্বৰবৰ্ণ, এই স্বৰবৰ্ণবোৰ ক অথবা ৰকাৰৰ পিছত থকা প্ৰত্যয়ৰ হটো গৈ পেলাই পেটকেইটা হ হয়, যেনে বিষয়, ঈৰ্ষা, বৃহৎ, কৃষ্ণ, মুমূৰ্ষ এই শব্দবিলাকৰ কি হৈছে ইকাৰাদি স্বৰবৰ্ণ আছে ইয়াতে। সদায় ইকাৰাদি স্বৰবৰ্ণ বা ৰকাৰৰ লগত জড়িত শব্দকেইটা হয়। প্ৰতিটোৱে আপুনি লক্ষ্য কৰিলে চাব, ইয়াতে ইকাৰ আছে, ইয়াতো ই যোগ হৈ আছে, ইয়াতে ৰকাৰ আছে, ইয়াতে ৰ, আৰু ইয়াতো ৰ যোগ হৈ আছে, আৰু সেয়েহে এইকেইটা শব্দত সত্ৰবিধি অনুসৰি দন্ত্য হৰ ঠাইত গৈ পেলাই এইটো পেটকেইটা হলৈকে পৰিৱৰ্তন হৈছেগৈ। ইয়াৰ নেক্সট ৰুলটো আমি আছে যে ইকাৰান্ত আৰু উকাৰান্ত উপসৰ্গৰ পিছত ষ্টা, হৃদ, হিচ, লচ প্ৰভৃতি ধাতু যদি থাকে বা শব্দ থাকে, এনেকুৱা শব্দবিলাকৰ সদায় আমি হটো গৈ পেলাই পেটকেইটা হ হ'ব। যেনে অভিটো যদি থাকে, ইয়াতে ইকাৰান্ত শব্দ অভিছে, ইয়াতে এইটো দন্ত্য হলৈকে পৰিৱৰ্তন হৈছে। আকৌ ইকাৰান্ত শব্দ আপোনাৰ এইটো মধ্যনা থৰ লগত দন্ত্য হ যোগ হৈ নাই, ইয়াতে পেটকেইটা হটোহে যোগ হৈ আছে, সেয়ে প্ৰতিষ্ঠান হৈছে। ঠিক নিষেধৰ লগতো ইকাৰান্ত শব্দ ইয়াতে পেটকেইটা হ হৈছে, আৰু বিষাদতো সেনেকৈ পেটকেইটা হ আমি পাইছোঁ। গতিকে ইয়াৰ পিছৰ যিটো নিয়ম, সেই নিয়মটো অনুযায়ী আমি কি পাম এবাৰ চাই লওঁ যে সু আৰু বি উপসৰ্গৰ পিছত সম শব্দৰ দন্ত্য হটো পেটকেইটা হ হয়। যদি আমি সম শব্দ ইয়াতে ইউজ কৰোঁ, তেতিয়াহ'লে আমি সু আৰু বি উপসৰ্গটো চাই ল'ব। ইয়াতে সু উপসৰ্গৰে সুষমা দিছে, বি উপসৰ্গৰে বিষম বুলি দিছে, গতিকে এই শব্দ দুটাত পেটকেইটা হটো বহিছে সত্ৰবিধিৰ নিয়ম অনুযায়ী। নেক্সট ৰুলটো আমাৰ দিছে যে ভূমি, গো, অংগো প্ৰভৃতি শব্দৰ পিছত থকা ষ্ট শব্দৰ দন্ত্য হটো গৈ পেলাই যদি শব্দৰ পিছত স্থিৰ শব্দৰ দন্ত্য হটো আকৌ মধ্যনা হলৈ পৰিৱৰ্তিত হয়। যেনে ভূমিষ্ঠ শব্দৰ লগত পেটকেইটা হটো যোগ হৈ আছে ইয়াতে, যদি আমি ভাঙনি কৰি চাওঁ গোষ্ঠ, যুধিষ্ঠিৰ আৰু আংগুষ্ঠ এই শব্দকেইটাৰ লগত পেটকেইটা হটো লগ হৈ আছে। গতিকে আমাৰ নিয়ম অনুযায়ী এইকেইটা হৈছে যে ভূমি, গো, অংগ শব্দৰ লগত আমি কি কৰিব লাগে, ষ্টটো হ আৰু যুধি শব্দৰ পিছত থকাও স্থিৰটোৰ লগত হটোৰ সলনি, তাৰমানে দুয়োটা দন্ত্য হৰ সলনি ইয়াতে মধ্যনা হয় বুলি সত্ৰবিধিৰ নিয়ম অনুযায়ী আমাক কৈছে। নেক্সট 5 নম্বৰ ৰুলছটো হ'ল যে প্ৰত্যয় যোগ হ'লে চাক্ষুষ আৰু হবিজ শব্দৰ দন্ত্য হটো পেটকেইটা হ হয়গৈ। গতিকে প্ৰত্যয় যোগ হ'লে হয় বুলি কৈছে, গতিকে ইয়াতে প্ৰত্যয় যোগ হৈ আছে এই দুটা শব্দত, সেয়েহে প্ৰত্যয় যোগ হোৱা শব্দৰ বাবে দন্ত্য হটো গৈ পেলাই ইয়াতে পেটকেইটা হ দুইটাতে হৈছেগৈ। গতিকে আমি সত্ৰবিধিৰ 5টা নিয়ম গম পালোঁ। এবাৰ আমি নেক্সট নিয়মটো চামগৈ। 6 নম্বৰ নিয়মটো এবাৰ পঢ়ি চাওঁ আকৌ, যে নাম বুজালে অ, আ ভিন্ন অন্য স্বৰবৰ্ণৰ পিছত
হেনা শব্দৰ হটো গৈ পেলাই পেট কাটা হ হয় যেনে আপোনাৰ সুৰেন সুহেন হৰিহেন আৰু মধুহেন এই শব্দকেইটা নাম বুজাইছে আৰু স্বৰবৰ্ণ আছে সেই স্বৰবৰ্ণ থকাৰ পিছৰ যিটো হেনা ইয়াতে পেট কাটা হ হৈছে কিন্তু অৱশ্যে নাম বুজালেও কিছুমানৰ লগত আকৌ নহয় যেনে এইটো যদু হেনাৰ হেনাটোত হোৱা নাই কপি হেনাৰ হেনাটোত হোৱা নাই আৰু গৰু হেনাৰ হেনাটোত হোৱা নাই এইটো ইয়াৰে ব্যতিক্ৰম বুলি ক'ব পাৰি কিন্তু কনক সেন চিত্ৰ সেন তৰণী সেন প্ৰভৃতি নাম বুজালৈ ইয়াতেও হটো গৈ পেলাই পেট কাটা হ হোৱা নাই গতিকে এইটো এটা ইয়াৰে এইটোৰ ব্যতিক্ৰম বুলি ক'ব পাৰি গতিকে ইয়াৰে নেক্সট নিয়মটো হ'ল যে কিছুমান শব্দৰ মূৰ্ধন্য হটো স্বভাৱতে হয় তাৰমানে কিছুমান শব্দত আকৌ কোনো তাৰ নিয়ম নাই যিবিলাক মানে সত্ৰবিধিৰ নিয়ম আমি ইয়াতে পঢ়িলোঁ সেই নিয়ম অনুসৰি কোনো ৰুল ইয়াতে ফ'ল' নহয় এইকেইটা শব্দত আৰু সেই শব্দকেইটা দিছে আৰক উলুস বিষয় শোষণ পাষণ পুৰুষ উষত ভূষণ তোষণ ভাষা দোষ বিষ হৰ্ষ বৰ্ষণ পাখণ্ড বৃশ্য বৃকৃষ কৰ্ষণ ইত্যাদি গতিকে এই শব্দবিলাকেই স্বভাৱতে পেট কাটা হ হৈ আছে ইয়াতে আকৌ হৰ পৰা পৰিৱৰ্তন হোৱা ইয়াতে বুজোৱা নাই এইবাৰ আমি সত্ৰবিধি নিয়মকেইটা পঢ়াৰ পাছত কোনবিলাকত এই সত্ৰবিধি নিয়মটো নচলে তাৰ কেইটামান উদাহৰণসহ আমাক ইয়াতে দিয়া হৈছে যে সত্ৰ নিষেধ বুলি সেইকাৰণে কৈছে যে সত্ৰবিধি নিয়ম এই শব্দকেইটাৰ লগত আমি ব্যৱহাৰ নকৰোঁ প্ৰথম কটো দিছে যে দৈন্ত তটো থৰ লগত যুক্ত হ কেতিয়াও মূৰ্ধন্য হ নহয় দৈন্ত হৰ লগত যদি থাকে দৈন্ত তৰ লগত আৰু থৰ লগত যদি থাকে সেইটো কেতিয়াও পেট কাটা হ নহয় বুলি কৈছে যে বিস্তাৰ নিস্তাৰ সুস্থিৰ আৰু স্থিৰস্থায়ী এইবিলাকৰ লগত এই যিটো আমি সত্ৰবিধিৰ নিয়ম সেই নিয়মটো ইয়াত নচলে হাত প্ৰত্যয়ৰ দৈন্ত হটো কেতিয়াও মূৰ্ধন্য হ নহয় যেনে ভূমি হাত ধূলি হাত আত্মহাত এইবিলাকত সদায় দৈন্ত হটোৱে হ হৈ থাকে আয়াত আৰু পেট কাটা হলৈকে ই পৰিৱৰ্তিত নহয় গতিকে আমি সত্ৰবিধিৰ গোটেইখিনি কথা এই ভিডিঅ'টোত আলোচনা কৰিছোঁ আশা কৰোঁ আপোনালোকে ভালকৈ বুজি পালে গতিকে আপোনালোকৰ যদি কিবা অসুবিধা আছে নিশ্চয় কমেণ্ট কৰি জনাব তাৰ লগতে লাইক শ্বেয়াৰ আৰু কৰি দিব আৰু মোৰ ভিডিঅ'বিলাক চাই যদি ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব তো আজিলৈ ইমানেই পিছত পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰলৈ আহিম তেতিয়ালৈকে ভালে থাকক কুশলে থাকক আৰু মোৰ ভিডিঅ'বোৰ চাই থাকক ধন্যবাদ